সমাজত ভাল ল'ৰা কাক কয় জানানে? সাধাৰণতে যেতিয়া ছোৱালীৰ কাৰণে ল'ৰাখিনি শুনি থোৱা। বাইদেউ আজি কৈছোঁ দেই, মনৰ কথা বেয়া নাপাব, কাৰণ বিয়াটো হয়ে দিয়কচোন। চ' মই কি ক'ব বিচাৰিছোঁ যে সমাজত ভাল জোৱাইৰ সংজ্ঞাটো কি জানানে? তোমালোকে জানা, মই নকলেও হ'ব। কোৱা কি কোৱা? আমাৰ জোৱাই বিৰাট ভাল জোৱাই পালোঁ নহয়। এইয়া মনৰ বেদনাত কৈছে এইটো বৰ। চৰকাৰী চাকৰি মানে ভাল ল'ৰা ভাল জোৱাই, এইটো কনচেপ্ট আছেনে নাই মোক অনেষ্টলি কোৱা। আৰু ভাল ছোৱালীৰ কনচেপ্টটো কি? ঘৰৰ পৰা নোলায়। আমাৰ বোৱাৰীজনী বৰ ভাল। কি ভাল? ঘৰৰ পৰা নোলায়। এই কনচেপ্টবোৰে আমাক খাই মাৰিছে, হয়নে নহয়? ছোৱালী যদি কলেজলৈ যায়, ছোৱালীজনী যদি কৰ্মব্যস্ততাৰ বাবে বাহিৰলৈ যায়, ছোৱালী ঠিক নহয়। এইটো কনচেপ্ট অপ্ৰিয় হ'লেও বহুতৰ মাজত আজিও আছে, আৰু ছোৱালীখিনি এইটো ভুগিছা চাগে, হয়নে নহয়? গতিকে আমাৰ কনচেপ্টটো কি? ভাল ল'ৰা মানে চৰকাৰী চাকৰি, ভাল ছোৱালী মানে ছোৱালীজনী ঘৰতে থাকে, একদম ঘৰচীয়া প্ৰাণী। সেই সমাজৰ মানসিকতা সলনি কোনে কৰিব পাৰিব? তোমালোকে নিজে কৰিব পাৰিবা। কেনেকৈ কৰিব পাৰিবা? কুছ তো লোক কহেংগে লোগোं কা কাম হি হে कहना। তোমালোকে কি ভাবিব লাগিব ন? কুছ তো লোক কহেংগে লোগোं কা কাম